ওলালো আমাৰ ইয়াতে থকা ৩ নম্বৰৰ মন্দিৰলৈ বুলি শিৱ মন্দিৰলৈ ৰাতি আমি অলপ পূজা কৰি আহিম বুলি ওলাইছোঁ মাটিৰে চিলি মতে ভাল খাই মহাদেৱে দুগু 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 দবৰুবা আহি আমি এতিয়া মন্দিৰ পাই গ'লোহি মন্দিৰত পূজাৰীয়ে পূজা অৰ্চনা কৰি আছে আৰু আমি অলপ সময় ৰখিব লগা হৈছে কাৰণ তেওঁ পূজা ভাগ কৰি হোৱাৰ পিছত আমি জল গাখীৰ দি ধুৱাবলৈ পাৰিম চাই থাককচোন ভিডিঅ'টো পূজাৰীজনে পূজা কৰি থকাৰ সময়তে আমি মই আৰু আন এজনৰ ভকতৰ সৈতে দুআষাৰ পাতিলোঁ তেখেতে বৰ ধুনীয়াকৈ শিৱৰাত্ৰিৰ বিষয়ে ক'লে শুনিলোঁ ভাল লাগিলে এয়া তেখেত হৈছে আমাৰ কলনীৰে হয় নেপকোৰে হয় তেওঁ নেপকো এমপ্লয় হয় তেখেতৰ লগত অলপ শিৱৰাত্ৰিৰ বিষয়ে আলোচনা কৰিলোঁ ভাল লাগিলে জানিলোঁ কিছুমান নজনা কথা জানিলোঁ ভাল লাগে তেতিয়া নজনা কথা জানিলে সেই পূজাখিনি শেষ হোৱাৰ পিছত পূজাৰীজনে ক'লে যে এতিয়া জল আৰু দুগ্ধ লিংগৰ ওপৰত দিব পাৰিব তাৰপাছত প্ৰথমতে ময়ে গ'লোঁ গৈ এয়া জল ঢালিলোঁ তেখেতে মন্ত্ৰপাঠ কৰিলে পূজা ভাগ আছিলে যোৱাকালি ৰাতিৰ হয় আৰু পূজা ভাগ মন্দিৰৰ ভিতৰত আমি পূজা অৰ্চনা কৰাৰ পিছত এয়া দেখিছে বাহিৰতে আমি চাকি বন্তি জ্বলালোঁ কাৰণ ভিতৰত অলপো জেগা নহয় গতিকে আমি বাহিৰতে ধূপ চাকি জ্বলাই সামৰিলোঁ